মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2022 চনত হ'বলগীয়া কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ মডেল প্ৰশ্নকাকতৰ গ্ৰামাৰ সেকশনৰ কেইটামান প্ৰশ্ন লৈ আহিছো। এইবোৰ হৈছে মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন। তোমালোকে এইবোৰ এবাৰ হলেও প্ৰ্যাকটিছ কৰিবা। 18 নম্বৰত দিয়া আছে fill in the blanks with the following sentence with right determiners। অর্থাৎ ইয়াতে ডিটারমিনার্স বহাব লাগিব। 1 নম্বৰত দিয়া আছে মাই ফাদার ইজ ডেশ এনসিসি ক্যাডেট। এনসিসিৰ উচ্চাৰণটো এনেকুৱা যে এনৰ আগত এটা উজ্জ এৰ উচ্চাৰণ হয়। এই এ উচ্চাৰণ হোৱাৰ কাৰণে ইয়াতে এন বহিব। 2 নম্বৰত দিয়া আছে We found the house without dash difficulty। আমি ঘৰখন কোনো ডিফিকাল্টি ফেস নকৰাকৈ পালো। এই ডিফিকাল্টি শব্দৰ আগত মাছ ব্যৱহাৰ হয়। তেতিয়াহ'লে এই সেন্টেন্সটো এনেকুৱা হ'ব We found the house without much difficulty। কোনো ধৰণৰ কষ্ট নকৰাকৈ ঘৰটো আমি বিচাৰি পালো। 3 নম্বৰত দিয়া আছে He has to feed his family with the dash money he earns। ইয়াতে কোৱা হৈছে যে হি যিমানখিনি উপাৰ্জন কৰে তাৰ গোটেইখিনিৰে পৰিয়ালক খুৱাব লাগে। সাধাৰণতে মানি শব্দৰ আগত লিটিল ব্যৱহাৰ হয়, কিন্তু ইয়াতে যেহেতু দিয়া আছে হি আৰ্নছ অৰ্থাৎ তেওঁ যিখিনি উপাৰ্জন কৰে, এই যিখিনি উপাৰ্জন কৰে এই শব্দটো থকাৰ কাৰণে ইয়াতে দ্য লিটিল বহিব। অৰ্থাৎ হি হেজ টু ফিড হিজ ফেমিলি উইথ দ্য মানি হি আৰ্নছ। এনেকুৱা এই সেন্টেন্সটো হ'ব। 4 নম্বৰত দিয়া আছে Our principal is a man of few words। wordsৰ আগত ইয়াতে কি বহিব? few বহিব। Our principal is a man of few words। ইয়াতে few বহিব। 5 নম্বৰত দিয়া আছে He will come back within this hour। ইয়াতে কি আছে? hour লিখা আছে। আৱাৰৰ এইচটো হৈছে উজ্জ অৰ্থাৎ এইটো উচ্চাৰণ নহয়। তাৰ পিছত কি আছে? তাৰ পিছত ও দিয়া আছে। ও থকাৰ কাৰণে ইয়াতে এন বহিব। ইয়াৰ অৰ্থটো হৈছে এনেকুৱা অৰ্থাৎ হি 1 ঘণ্টাৰ ভিতৰত উভতি আহিব। 6 নম্বৰত দিয়া আছে These men are free from faults। ইয়াতে few বহিব। Few men are free from faults। ইয়াতে few বহিব। তোমালোকে মনত ৰাখিবা। 7 নম্বৰত দিয়া আছে This learning is a dangerous thing, a little learning is a dangerous thing। ইয়াতে a little learning, a little বহিব। এইটো তোমালোকক কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ মডেল প্ৰশ্নকাকতৰ গ্ৰামাৰ সেকশনৰ কেইটামান প্ৰশ্ন লগতে উত্তৰ দেখুৱাই দিলোঁ। ইয়াৰ পিছত আমি আলোচনা কৰিম 19 নম্বৰ প্ৰশ্ন।